নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে ভালে আছেনে? আৰু লগতে আমাৰো ভাল। আৰু মই মুন্মে হেপী লাইফ উন্নতিৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি পুৱাই 4মান বজাতে ঘৰৰ পৰা ওলাই গ'লোঁ ঢেকীয়াখোৱা নামঘৰলৈ। আৰু এয়া আমি নামঘৰ পাই গ'লোহি। মোৰ বন্ধু বান্ধৱীৰ লগত আহিছোঁ আৰু আমাৰ গোটেইখিনি আত্মসহায়ক গোটৰ সদস্য হয়, সিহঁতৰ লগতে আহিলোঁ। ঘৰ কোনো অহা নাই। এনেকৈয়ে লগৰ বন্ধু বান্ধৱীসকলৰ লগত আহি ভালে লাগে আৰু ভাবিলোঁ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিওঁ। নামঘৰতনো কেনেকুৱা কি পৰিৱেশ চলি আছে, ভাদ মাহ যিহেতু, আৰু ভকতবৃন্দ বহুতেই ভিৰ। পুৱাত ইমান নাছিল, আৰু আমি যেতিয়া ঘূৰিব টাইমত হৈছে তেতিয়া বহুত ভিৰ হৈ গৈছে। তাতে দেওবাৰ আছিল, সেইটো কাৰণে। আৰু যোৱা হ'ল 3-4 দিনমান, কিন্তু ভিডিঅ'টো দিয়া অলপ দেৰি হ'ল। আৰু ভাবিলোঁ ভিডিঅ'টো বেছি দীঘল নহয়, অলপমান আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ। চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চাব, যাতে আগবাঢ়ি যোৱাত সহায় কৰে। এতিয়া ব'লক।
এদিনো ভাৱনা এটা কৰি মেলি যাব পাৰিলে ল'ৰা চৰা তুমি মানুহ চোৱা দেউতা আহিছে নি পাহৰি গ'লে মানে এই গাড়ীখন এৰি থৈ যাবা